এটা সুন্দৰ ৰাতিপুৱাৰ সৈতে মই ৰাজকুমাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি এটা বেলেগ টপিকৰ ওপৰত মই ক'বলৈ ওলাইছোঁ। কথাটো আমাৰ কৃষকসকলৰ ওপৰত ভিত্তি কৰি। চৰকাৰ যাৰেই নহওক কিয় আমাৰ সমস্যাবোৰ বা আমাৰ জনসাধাৰণৰ ক'ব লগা কথাবোৰ চৰকাৰৰ আগত কোৱাটো দৰকাৰ। সেইবাবে মই আজি কৃষকসকলৰ কিছুমান সমস্যাৰ কথা ক'বলৈ ওলাইছোঁ। আশা কৰোঁ চৰকাৰে ইয়াৰ ওপৰত কিবা ভাল পদক্ষেপ ল'ব আৰু আমাৰ কৃষক ৰাইজৰ উন্নতি কৰিব। প্ৰথমে কৈ থওঁ যে মই দিবলৈ ওলোৱা তথ্য আমাৰ এৰিয়াৰ ওপৰত ভিত্তি কৰি। কৃষকসকলে প্ৰথমে কওঁ যে কৃষকসকলে শস্য চপাবলৈ মাটিডৰা ভালকৈ চহাব লগা হয় আৰু তাৰ বাবদ কৃষকসকলে ট্ৰেক্টৰৰ গৰাকীক মূল্য দিব লাগে আৰু সেই মূল্য আগৰ তুলনাত বৃদ্ধি হ'ল। আগতে আছিল 250 টকা আৰু এতিয়া হ'ল 300 টকা। আৰু যেতিয়াৰ পৰা GST লাগিল তেতিয়াৰ পৰা কিছুমান বস্তুৰ দাম বৃদ্ধি পালে, কিন্তু কি হ'ব, কৃষকসকলে উৎপাদন কৰা শস্য আৰু শস্যৰ মূল্য একেই থাকিল। আৰু এটা ডাঙৰ অসুবিধা আহি পৰিছে যে গেছৰ মূল্য 300 পৰা 400 টকাৰ পৰা 1000 টকা হোৱাৰ বাবে কৃষকসকল কিছুমান টকাৰ সমস্যাত পৰিল। তাৰ পৰিৱৰ্তে চৰকাৰে কৃষকৰ বাবে ট্ৰেক্টৰ দিছে যদিও পাব লগাজনে পোৱা নাই। আমাৰ গাঁৱত আজিলৈ এখনো ডাঙৰ ট্ৰেক্টৰ নাই। আৰু এতিয়া অৰ্থাৎ খৰালি কালত দিয়া আলু মটৰ আদিৰ পৰা কম পৰিমাণে হ'লেও আমাৰ কৃষক ৰাইজে উপকৃত হোৱা দেখিবলৈ পাইছোঁ। অৱশেষত মই ক'ব খোজোঁ যে চৰকাৰে কৃষকৰ বাবে কৰা আঁচনিৰ দ্বাৰা আজিলৈ এটা ভাল ফল পোৱা দেখা নাই। আশা কৰোঁ আমাৰ কৃষক ৰাইজৰ বাবে চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা লয়। ধন্যবাদ।